নমস্কাৰ জনাইছোঁ। আমাৰ দেশ ভাৰতবৰ্ষ আজি যি সন্ধিক্ষণত উপস্থিত হৈছে কৰোনা ভাইৰাছৰ লগত কৰিব লগা হোৱা এই যুদ্ধত গোটেই ভাৰতবৰ্ষ দীঘলীয়া সময়ৰ বাবে লকডাউন অৱস্থালৈ গতি কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ গুৰুত্ব বাৰে বাৰে ঘোষণা কৰিছে আৰু ৰাজ্যিক চৰকাৰসমূহেও ঠিক আমাৰ অসম চৰকাৰেও ইয়াৰ গুৰুত্ব বাৰুকৈয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছে বা সামাজিক মাধ্যমসমূহেও প্ৰচাৰ কৰি আহিছে। কিন্তু এচাম আমাৰ মাজৰে এচাম ভাই ভনীয়ে ইয়াৰ গুৰুত্ব যেন এতিয়াও উপলব্ধি কৰিব পৰা নাই। সেয়েহে আজি দেখা গৈছে গোটেই অসমৰ গাঁৱে ভূঞে এচাম লোকক আনকি পুলিচে পিটিব লগা হৈছে। ই বৰ লাজৰ বিষয় যে আমি প্ৰথম এই কৰোনা ভাইৰাছৰ লগত যুঁজিব লগা হ'লে নিজে সংযম ৰক্ষা কৰি আমি নিজকে আমাৰ ঘৰত আবদ্ধ কৰিব লাগিব। আৰু বিশ্বৰ আগশাৰীৰ দেশসমূহেও এই হোম কোৱাৰেণ্টাইন ব্যৱস্থাক আজি কৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰাৰ আটাইতকৈ ফলপ্ৰসূ তথা এতিয়ালৈ একমাত্ৰ উপায় হিচাপে ঘোষণা কৰিছে। আৰু যিবিলাক দেশে এই হোম কোৱাৰেণ্টাইন ব্যৱস্থা বা লকডাউন অৱস্থাক অৱজ্ঞা কৰি আহিছিল সেইবিলাক দেশ আজি বেয়া ধৰণে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। গতিকে মই অসমৰ ভাই ভনীসকলক কৰজোৰে প্ৰাৰ্থনা কৰিব খুজিছোঁ যে আপোনালোকে এতিয়াও ইয়াৰ গুৰুত্ব বুজি নিজকে ঘৰত আবদ্ধ কৰিবলৈ শিকক আৰু লাহে লাহে নিশ্চয় ই আপোনালোকৰ অভ্যাসত পৰিণত হ'ব। আৰু এই সময়ছোৱা আপুনি ফলপ্ৰসূ ধৰণে ব্যৱহাৰ কৰিব পাৰে। আপুনি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকি ইতিমধ্যে প্ৰচাৰ কৰি আছে আমি কেনেধৰণে থাকিব লাগিব। সেই ধৰণে আমি থাকি আমি নিজৰ ৰাপ অনুযায়ী সৃষ্টিমূলক কাম আদিত জড়িত হ'ব পাৰোঁ, বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰিব পাৰোঁ বা আমি আমাৰ নিজৰ ভাল লগা ধৰণে অকলশৰীয়াকৈ বা নিজৰ পৰিয়ালৰ লগত আমি নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি এই সময়খিনি অতিক্ৰম কৰিলে অতি ফলপ্ৰসূ হ'ব। যিহেতু ভাৰতবৰ্ষ বৰ্তমান কৰোনা ভাইৰাছৰ আক্ৰমণৰ ষ্টেজ 3 অৱস্থা পাইছে, অৰ্থাৎ বৰ্তমান আমাৰ কমিউনিটি ইনফেকশ্যন পৰ্যায় পাইছে আৰু কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাকৈও এই অৱস্থাত আমাৰ কোনো মানুহ সংক্ৰমিত হ'ব পাৰে। গতিকে আমি নিজে সাৱধান হোৱাৰ গত্যন্তৰ নাই। এইখিনি কৈ মই আজিৰ ভিডিঅ'টো সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে এতিয়াও যদি ইয়াৰ গুৰুত্ব উপলব্ধি কৰা নাই, ইয়াৰ গুৰুত্ব উপলব্ধি কৰি নিজকে ছেল্ফ কোৱাৰেণ্টাইন ব্যৱস্থালৈ লৈ আহক। ধন্যবাদ।